CBIৰ দলটো জোনমণি ৰাভাৰ বাসগৃহৰ পৰা ওলাই গৈছে। যথেষ্ট সময় ধৰি প্ৰায় এঘণ্টা ধৰি CBIৰ দলটোৱে জোনমণি ৰাভাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ ভাষ্য গ্ৰহণ কৰিল। কি ভাষ্য গ্ৰহণ কৰিলে, কেনেকৈ কৰিলে, আমি হয়তো জোনমণি ৰাভাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ লগত কথা পাতি গম পাম। এঘণ্টা ধৰি জোনমণি ৰাভাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ ভাষ্য গ্ৰহণ কৰে আৰু ইয়াৰ পাছতে ওলাই গৈছে দলটো। আৰু ইয়াৰ পৰাই পোনে পোনে নগাঁৱলৈ ৰাওনা হোৱাৰ খবৰ পোৱা গৈছে। তেওঁলোকে নগাঁৱলৈ ৰাওনা হ'ব আৰু নগাঁৱৰ পৰা CBIৰ দলটো লখিমপুৰলৈ যোৱাৰ সম্ভাৱনা আছে। আৰু এই দলটোৰেই 14জনীয়া দলটোৰ এটা অংশ হয়তো শিৱসাগৰত গৈ উপস্থিত হ'ব। শিৱসাগৰতো এই সমগ্ৰ ঘটনা সন্দৰ্ভত কেইটাবোৰ ক্লু পোৱা বুলি গোপন সূত্ৰে আমি গম পাইছোঁ। গতিকে CBIৰ দলটো তাত গৈ উপস্থিত হ'ব পাৰে। আমি জোনমণি ৰাভাৰ বাসগৃহলৈ সোমাই আহিছোঁ। আমি জোনমণি ৰাভাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। আমাৰ আজি CBI আহিছিল, আপোনালোকে দেখিছে। আৰু আমি FIR যিখিনি কথা লিখিছিলোঁ আৰু ঠিক তেনেকৈ আমি FIR লিখাখিনিকে আমি CBIক আমি কৈছোঁ আৰু তেওঁলোকে আমাক আশ্বস্ত কৰি থৈ গৈছে। আৰু যথেষ্ট ভাল লাগিছে তেওঁ যিগৰাকী আমাৰ লেডি আহিছে আৰু তেখেতে কৈছে যে চিন্তা কৰিব নালাগে, আমি যিমানখিনি পাৰোঁ আপোনালোকক এটা সমাধান উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। আৰক্ষী বিষয়াৰ নাম কৈছিল, সেই আৰক্ষী বিষয়াসকলৰ কথা আজি উল্লেখ কৰিছে। হয়, নিশ্চয় FIRত যিখিনি আছিলে আমি গোটেইখিনি আমি তাত নিশ্চয় কৰিছোঁ। কাৰ নাম এনেই আপোনালোকে নোট কৰিছে নি তেওঁলোকে? নাই, তেওঁলোকে যিখিনি আমি FIRত যেনেকৈ ধৰণে কেছটো দিছিলোঁ সেই কথাখিনিকে তেওঁলোকে আমাক সুধিছে। আৰু নতুন কিবা আছে নেকি কৈছোঁ, নাই আমাৰ কাৰণ এটাই ষ্টেটমেণ্ট, আমি যিখিনি আগৰ পৰা কৈ আছোঁ সেইখিনিয়ে ষ্টেটমেণ্টটো আমি তেওঁলোকক দিছোঁ আজি। নাই, তেওঁলোকে আমাৰ কোনো ভিডিঅ' সংগ্ৰহ কৰা নাই। আমাৰ পৰা তেওঁলোকে লিখিত, আমাক খালি আমি কৈ গৈছোঁ, তেওঁলোকে লিখি গৈছে। আৰু কি কি লৈছিলে? তেওঁলোকে সুধিছে আৰু ধৰক আমাক প্ৰয়োজন সাপেক্ষে তেওঁলোকে আমাক বিচাৰিব, আমাৰ নাম্বাৰবিলাক লৈ গৈছে। আৰু যেতিয়াই পাৰোঁ, যেতিয়াই কৈছে আমিও কৈছোঁ আপোনালোকক সহযোগ কৰিম। আপোনালোকে যেতিয়াই বিচাৰে আমি জোনমণি কেছটোত আমি সহযোগ কৰিম। নহয়, তদন্তটো চাওক, তেওঁলোকৰ লগত আমি সিমানখিনি কথা এতিয়া পতা নাই, কাৰণ তেওঁলোকে আজি আমাৰ ইয়ালৈ প্ৰথম আহিছে। আৰু প্ৰথম আহি ধৰক ছেকেণ্ড টাইমত যদি আকৌ আমি লগ পাওঁ তেতিয়া নিশ্চয় তেওঁলোকক আমি সুধিম। এতিয়া কিন্তু আজি আমি তেওঁলোকক সোধা নাই তদন্ত কিমান, কাৰণ সেইটো তেওঁলোকৰ নিজস্ব ভিতৰৰ। চাওক, আমি আজি বহুত দিনৰ পৰা চিঞৰি আছিলোঁ যে আমাৰ কেছটো জোনমণি কেছটো CBIলৈ হস্তান্তৰ কৰক। আৰু ঠিক তেনেকৈ CBIলৈ হস্তান্তৰ কৰিছে আৰু আমি আশ্বস্ত। আমি ভাবিছোঁ কিবা এটা আমি উত্তৰ, অকল আমি বুলি নহয় অসমৰ ৰাজ্য এটা কিবা এটা ভাল উত্তৰ পাব। এয়া জোনমণি ৰাভাৰ পৰিয়ালৰ সদস্যৰ পৰা আমি গম পাইছোঁ যে প্ৰায় এঘণ্টা ধৰি তেওঁলোকে সোধ-পোছ কৰিছিল, ভাষ্য সংগ্ৰহ কৰিছিল CBIৰ দলটোৱে। আৰু FIR যি কথা লিখিছে সেই কথাকেই কোৱা বুলি কৈছে CBIৰ আগত। CBI সকলো কথা নোট কৰি CBIৰ দলটোৱে সকলো কথা নোট কৰিছে, কোনো ধৰণৰ ভিডিঅ' ৰেকৰ্ডিং কৰা নাই বুলি কৈছে। আৰু পুনৰ আহিম বুলি তেওঁলোকৰ আগত কৈ গৈছে CBIৰ দলটোৱে। আৰু তেওঁলোকৰ ফোন নাম্বাৰ, যোগাযোগ নম্বৰ CBIৰ দলটোৱে সংগ্ৰহ কৰিছে। আৰু এই জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে CBI তদন্তৰ দায়িত্ব লোৱাৰ কাৰণে। তেওঁলোকে কৈছে যে আমি ভালেমান দিন ধৰি দাবী জনাই আহিছিলোঁ, ঘটনাৰ পাছৰে পৰাই CBIক হস্তান্তৰ কৰিবলৈ, সমগ্ৰ গোচৰ CBIক হস্তান্তৰ কৰিবলৈ দাবী জনাই আহিছিলোঁ। আৰু সেই অনুসৰি চৰকাৰে CBIক অৰ্পণ কৰিছে। আৰু CBI তদন্ত আৰম্ভ কৰি জোনমণি ৰাভাৰ ঘৰলৈ অহাত তেওঁলোকৰ পৰিয়ালৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু তেওঁলোকে আশা কৰিছে যে এই CBIৰ তদন্তৰ যোগেদি সমগ্ৰ ঘটনা পোহৰলৈ আহিব, জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু পোহৰলৈ আহিব। তেওঁলোকে যিসকল আৰক্ষী বিষয়াক এই ক্ষেত্ৰত দোষী সাব্যস্ত কৰিব খুজিছে জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে, তেওঁলোকে দোষী সাব্যস্ত হ'ব, তেওঁলোকে দোষী প্ৰমাণ হ'ব দোষী ৰূপে, এই ধৰণৰ আশা তেওঁলোকে প্ৰকাশ কৰিছে।